Hello guys, এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি আজি ভিডিঅ'টো আগবঢ়াব ব'লক। বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকক দেখুৱাম এতিয়া কি বনাম। প্ৰথমতে আমি পপকৰ্ণ 2 পেটি লৈছোঁ। দোকানৰ পৰা আনিলোঁ, 9 পেটি আনিছিলোঁ। পূৰা 9 পেটি আছে, তাৰে 2 পেটি ল'ম, ইমান নলওঁ। 2 পেটি লৈছোঁ। এটা কি বনাম আপোনালোকক দেখাইছোঁ ব'লক। পপকৰ্ণ বনাম। প্ৰথমতে গেছটো জ্বলাই লওঁ। মেইন চুইচ অন কৰি লৈছোঁ। এইটো চুইচটো অন কৰি গেছটো জ্বলাই লৈছোঁ। তাৰপাছত আপোনালোকে মই কুকাৰত বনাইছোঁ, আপোনালোকে কেৰাহীটো বনাব পাৰে বনাবলৈ মন গ'লে। এতিয়া কুকাৰটো অলপ গৰম কৰি দিছোঁ। কুকাৰটো গৰম হৈ গ'ল পূৰা। ইয়াত দিব লাগিব পপকৰ্ণৰ পেকেটকেইটা। পপকৰ্ণৰ এইটো পেকেটটোত গোমধানৰ গুটি থাকে। তাৰপাছত পেকেটকেইটা খুলি লৈছোঁ। খোলাৰ পাছত এনেকুৱা হ'ব গুটি। এতিয়া দি দিছোঁ এইখিনিতে এইটো পেকেট খুলিব লাগিব। এইটো পেকেটে খুলিলোঁ। এতিয়া ঢাকনীয়া ঢাকি দিলোঁ। অলপ সময় ৰখিব লাগিব। এয়া ফুটি আছে। অলপ সময় পাছত গোমধানখিনি তৈয়াৰ হৈ যাব। তাৰপাছত এনেদৰে ফুলি উঠিব। এয়া গোটেইখিনি ফুলি উঠিছে, পূৰা ধুনীয়াকৈ ফুলি উঠিছে। এইখিনি ট্ৰান্সফাৰ কৰিব লাগিব প্লেট এখনত। কুকাৰৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ কৰিব লাগিব। এতিয়া পূৰা ট্ৰান্সফাৰ কৰি দিলোঁ। পপকৰ্ণখিনি এনেদৰে ফুলি উঠিব। এয়া অলপ পাছত আমি খাম। এতিয়া আমি কাগজত এক টোপোলা পপকৰ্ণ লৈ লৈছোঁ, খাই আছোঁ এতিয়া। বহুত টেষ্টি হয় খাবলৈ। ৰালটো অলপ আছে, মই খাই লওঁ, আপোনালোকৰ লগত লাহেকৈ কথা পাতি আছোঁ। এতিয়া গোমধান খাই শেষ হ'ল, পপকৰ্ণ খাই শেষ হ'ল। আপোনালোকে মোক মৰম উৎসাহ দি যাব, যাতে আগলৈ আৰু ভালকৈ ভিডিঅ' বনাব পাৰোঁ আৰু আপোনালোকক ভিডিঅ' বনাই দেখুৱাব পাৰোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম বেলেগ এটা ভিডিঅ'ত।